ভগৱান শ্ৰীকৃষ্ণই দিয়া এই সংকেতসমূহ যদিহে আপুনিও আপোনাৰ জীৱনত পাইছে তেনেহ'লে নিশ্চয়কৈ আপুনি মালামাল হোৱাটো খাটাং। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই পঠিওৱা এই সংকেতসমূহ যদিহে আপোনাৰ জীৱনত দেখা দিছে নাইবা কোনোবা দিনা আপুনি এই সংকেতসমূহ পাইছে তেনেহ'লে নিশ্চয়কৈ আপোনাৰ ভাল দিন আহিব বুলি গম পাব। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, শাস্ত্ৰত উল্লেখ অনুসৰি এবাৰ নাৰদ মুনিয়ে শ্ৰী ভগৱান শ্ৰীকৃষ্ণক সাক্ষাৎ কৰি সুধিছিল যে হে প্ৰভু, মানুহৰ জীৱনত কেতিয়া ভাল সময় আহিব আৰু কেতিয়া বেয়া সময় আহিব সেয়া মানুহে কেনেকৈ বুজিব পাৰিব, নাইবা তেওঁলোকৰ কাৰণে কিবা সংকেত আপুনি দিয়ে নেকি? আৰু যদিহে সেই মানুহজনে তেওঁৰ ভাল সময় নাইবা বেয়া সময়ৰ বিষয়ে গম পাব তেনেহ'লে কেনেকৈ বুজিব নাইবা কি সংকেত পাব সুধিছিল। আৰু তেতিয়াই ভগৱান শ্ৰীকৃষ্ণই হাঁহি মাৰি উত্তৰ দিছিল যে তেওঁ প্ৰত্যেক মানুহকে কিছুমান সংকেতৰ দ্বাৰা সেই মানুহজনৰ নিজৰ ভাল বেয়া সময়ৰ তথা আহিবলগীয়া আগন্তুক ভৱিষ্যতৰ সময়বোৰ ভাল হ'ব নে বেয়া পৰিস্থিতিৰ হ'ব সেয়া তেওঁ পূৰ্বাভাস দি থাকে। আৰু লগে লগে ভগৱান শ্ৰীকৃষ্ণই এটা এটাকৈ সংকেতসমূহৰ কথা নাৰদ মুনিৰ আগত ব্যক্ত কৰিছিল। আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে সেই সংকেতসমূহৰ বিষয়ে আপোনালোকৰ আগত জনাবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে অকণমানো সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। ভগৱান শ্ৰীকৃষ্ণই নাৰদ মুনিৰ আগত কোৱা প্ৰথম সংকেতটো হৈছে যে নিজ গৃহলৈ কোনো অইন লোকৰ শিশুৰ আগমন। যদিহে নিজৰ গৃহলৈ আন কাৰোবাৰ শিশু আহি নিজে শিশুসুলভ মনেৰে খেলা ধূলা কৰা আৰম্ভ কৰিছে নাইবা আনন্দ উল্লাস কৰিছে তেনেহ'লে সেই গৃহ তথা সেয়া গৃহৰ বাবে ভৱিষ্যতৰ শুভ সংবাদ বুলি জনা যায়। আমি সকলোৱে জানো যে প্ৰত্যেক শিশুৰ মাজতেই স্বয়ং ভগৱান শ্ৰীকৃষ্ণই বাস কৰে আৰু নৰৰ মধ্যেই নাৰায়ণ। গতিকে নিজৰ গৃহলৈ অইন শিশুৱে আনন্দ ফূৰ্তি কৰা সেই গৃহৰ বাবে আগন্তুক শুভ সংবাদৰ প্ৰতীক। ইয়াৰ ফলস্বৰূপে আগন্তুক দিনবোৰত সেই গৃহলৈ ভাল বাৰ্তা লাভ কৰাৰ সংকেত বহন কৰে তথা পৰিয়ালত সুখ শান্তি আৰু অৰ্থ উপাৰ্জনৰ পথ প্ৰশস্ত হোৱাৰ আশাও কৰিব পৰা যায়। দ্বিতীয় সংকেতটোৰ বিষয়ে জনাৰ আগতে কৈ দিওঁ, যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকে। দ্বিতীয় সংকেতটো হৈছে যে দুভাগ ৰাতি ৩-৪ মান বজাৰ ঘোৰ নিদ্ৰা যদিহে আপুনি দেৱ দেৱীৰ সপোন দেখা পায় তেনেহ'লে সেয়াও অত্যন্ত শুভ বুলি ভগৱান শ্ৰীকৃষ্ণই জনাইছে। এয়া কোনো মহাজাগতিক শক্তিৰ শুভ দৃষ্টি যি অত্যন্ত মংগলজনক কথা। আৰু যদিহে সেই সময়ত যদি আপুনি টোপনি হঠাতে ভাগি যায় তেনেহ'লে পুনৰ টোপনি নগৈ ভগৱানৰ আৰাধনা নাইবা পূজা অৰ্চনা কৰিব পাৰিলে অধিক সুফল প্ৰাপ্তি হয়। আৰু আমাৰ সমাজতো প্ৰচলিত আছে যে পিছ ৰাতিৰ সপোন যদিহে দেখা পোৱা যায় তেনেহ'লে সেই সপোন আমাৰ জীৱনত ফলিয়ায়। গতিকে যদিহে আপুনি পিছ ৰাতি সপোন দেখে অৰ্থাৎ দেৱ দেৱীৰ সপোন দেখা পায় তেনেহ'লে নিশ্চয়কৈ সেয়া আপোনাৰ বাবে শুভ শক্তি। তেনে সপোন সকলোৱে দেখা নাপায় আৰু তেওঁহে দেখা পায় যাৰ ওপৰত পৰম ব্ৰহ্মাৰ আশীৰ্বাদ থাকে। আৰু এনে সপোন যিয়ে দেখে তেওঁৰ জীৱনলৈ সফলতাৰ পথ প্ৰশস্ত হোৱাৰ শুভ মুহূৰ্ত বুলি ভাবিব পাৰে। আৰু এই সন্ধিক্ষণ যদি কাৰোবাৰ জীৱনত আহে তেনেহ'লে নিশ্চয়ভাৱে বুজিব লাগিব যে স্বয়ং ভগৱানে নিজৰ হাতেৰে তেওঁক সংসাৰৰ বৈতৰণি পাৰ কৰাবলৈ আহিছে আৰু সফলতা প্ৰদান কৰিব বিচাৰিছে। আৰু যদিহে আপুনি এনে সপোন দেখিছে আৰু আপুনি চাকৰিৰ কাৰণে নিজেই প্ৰস্তুত হ'ব বিচাৰি আছে তেনেহ'লে নিশ্চয়কৈ আপুনি চাকৰিৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। তৃতীয়তে ভগৱান শ্ৰীকৃষ্ণই নাৰদ মুনিক কৈছিল যে যদিহে হঠাতে কোনো লোকৰ আয় বাঢ়িছে আৰু অদৰকাৰী খৰচসমূহ হ্ৰাস হৈছে তেনেহ'লে সেয়াও এক শুভ সংবাদ হিচাপে আপুনি গ্ৰহণ কৰা উচিত। অৰ্থাৎ এইটো বুজিব লাগিব যে মানুহৰ বেয়া সময় দূৰ হৈছে আৰু ভাল সময়ৰ প্ৰত্যাৱৰ্তন ঘটিছে। এই সংকেত তেওঁৰ জীৱনত আহে যাৰ গৃহত গৃহলক্ষ্মী আহি থিতাপি লৈ আশ্ৰয় গ্ৰহণ কৰে তথা মা লক্ষ্মী তেনেখন ঘৰতে তথা তেনেখন গৃহতে থাকিবলৈ পচন্দ কৰে। আনহাতে যদিহে কোনো এখন ঘৰত আপোনাৰ আয় কমি গৈছে অৰ্থাৎ আপোনাৰ ব্যয়টো বাঢ়ি গৈছে অৰ্থাৎ অদৰকাৰী খৰচসমূহ বেমাৰ আজাৰ বৃদ্ধি পাইছে নাইবা বিভিন্ন ধৰণৰ সৰু সুৰা দুৰ্ঘটনা ঘটি আছে তেনেহ'লে আপুনি নিশ্চয়কৈ গম পাব যে মা লক্ষ্মী আপোনাৰ
ওপৰত অসন্তুষ্ট হৈ আছে আৰু আপুনি তেতিয়া বাস্তুৰ প্ৰতিকাৰ কিছুমানো কৰিব পাৰে। চতুৰ্থ সংকেতটো হৈছে যদিহে কোনো কাৰণ নোহোৱাকৈ মানুহৰ আনন্দ ফূৰ্তি লাগি থাকে, অৰ্থাৎ মানুহৰ মজা কৰিবলৈ মন গৈ থাকে, অৰ্থাৎ আপোনাৰ মনটো আনন্দ ফূৰ্তি নিচিনা লাগি থাকে, অৰ্থাৎ মানসিক অৱস্থা খুব স্বতঃস্ফূৰ্ত হৈ আনন্দৰে ভৰি পৰে, তেনেহ'লে আপুনি নিশ্চয়কৈ বুজিব লাগিব যে আপোনাৰ ওপৰত কিবা দৈবিক শক্তিৰ কৃপা দৃষ্টি ভৰিছে। যদি আপুনি বিশ্লেষণ কৰি চায় তেনেহ'লে আপুনি গম পাব যে প্ৰত্যেক মানুহৰ ভিতৰত যিহেতু স্বয়ং ঈশ্বৰ বসবাস কৰে আৰু যদিহে কোনো বিশেষ পৰিস্থিতি আৰু বিশেষ পৰিণাম অবিহনে আপোনাৰ মন প্ৰফুল্ল হৈ থাকে নাইবা মন সন্তুষ্টিৰে ভৰি থাকে, তেনেহ'লে সেয়া ঈশ্বৰৰে কৃপা হ'ব। আৰু এনে সংকেতৰ ওপৰতো শুভ সংবেদ কোনোৱে হ'ব নোৱাৰে, অৰ্থাৎ এনেকুৱা যদিহে আপোনাৰ মনটো অট'মেটিকেলি বহুত বেছি ফূৰ্তি লাগি থাকে, তেনেহ'লে তাতকৈ আৰু শুভ সংবাদ একোৱেই হ'ব নোৱাৰে। আৰু তেনেকুৱা যদি হয় যে আপোনাৰ নিজৰ যি মানসিক অৱস্থা সেয়া সম্পূৰ্ণ ভাল হৈ গৈছে আৰু আপোনাৰ মনটো ফূৰ্তি লাগি আছে, তেনেহ'লে নিশ্চয় গম পাব যে কিবা নহয় কিবা এটা ভাল ঘটনা নাইবা কিবা এটা ভাল শুভ সংবাদ আপুনি পাবই। শ্ৰীকৃষ্ণই কোৱা পঞ্চম সংকেতটো হৈছে যদিহে কাৰোবাৰ গৃহত মেকুৰীয়ে প্ৰসৱ কৰি সন্তান জন্ম দিয়ে, তেনেহ'লে সেই গৃহত যদিহে কোনো পশু পক্ষীয়ে বাহ লয় নাইবা অবাধে কোনো গো মাতাৰ বিচৰণ ঘটিছে, তেনেহ'লে সেয়া সেই গৃহৰ বাবে শুভ সংকেত। আৰু পৰমেশ্বৰে এই মাধ্যমৰ দ্বাৰাই শুভ সংকেত প্ৰেৰণ কৰে, যাৰ ফলস্বৰূপে গৃহলৈ সুখ শান্তি আহিব তথা অৰ্থ লাভ হ'ব আৰু ৰোগ নিৰাময় হ'ব বুলি বিশ্বাস কৰা যায়। অৰ্থাৎ আমাৰ প্ৰায়বিলাকৰ ঘৰতে কেতিয়াবা হঠাতে মেকুৰী আহি প্ৰসৱ কৰে, নহয় জানো? যদিহে আপোনাৰ ঘৰতো তেনেকৈ মেকুৰীয়ে প্ৰসৱ কৰিছে, তেনেহ'লে সেয়া আপোনাৰ কাৰণে অত্যন্ত শুভ সংকেত। ষষ্ঠ সংকেতটো হৈছে কৰ্মক্ষেত্ৰ অথবা কোনো শুভ কামলৈ যাত্ৰা কৰাৰ সময়ত যদিহে আপুনি আপোনাৰ ৰাস্তাত নাইবা আপোনাৰ পথত কোনো সাধু পূজাৰী নাইবা মহাৰাজ আদিৰে লোক আপুনি লগ পাইছে আৰু সেই সাধু সন্তই আপোনাক আশীৰ্বাদ প্ৰদান কৰিছে, তেনেহ'লে সেয়া আপোনাৰ কাৰণে অত্যন্ত শুভ সংকেত। এনে পৰিঘটনাৰ ফলস্বৰূপে কৰ্মক্ষেত্ৰত সফলতা আহে তথা শুভ কাম যি আপুনি মনে বিচাৰিছে সেয়া সিদ্ধি হয় আৰু শাস্ত্ৰ অনুসৰি সেয়াও অত্যন্ত শুভ বুলি কোৱা হৈছে। লগতে পূজাৰ সময়ত যদিহে পূজাৰ থালৰ পৰা চন্দনৰ মালা পৰি যায় নাইবা পূজা কৰি থকাৰ সময়ত যদিহে হঠাতে মনত অনুভৱ আহে যেন ভগৱানৰ মূৰ্তিয়ে আপোনাৰ ফালে চাই হাঁহি আছে, তেনেহ'লে সেয়াও আপোনাৰ কাৰণে অত্যন্ত শুভ বাৰ্তা। শ্ৰীকৃষ্ণই 7টা সংকেতৰ বিষয়ে যিহেতু কৈছিল বুলি আমি আগতেই উল্লেখ কৰিছোঁ, গতিকে একেবাৰে শেষৰ অৰ্থাৎ শুভ বাৰ্তাৰ ভিতৰত 7ম বাৰ্তাটো তথা 7ম সংকেতটো হৈছে যে নিজৰ গৃহলৈ যদিহে হঠাতে কোনো অত্যন্ত প্ৰিয় ব্যক্তিৰ আগমন ঘটে, তেনেহ'লে সেয়াও অত্যন্ত শুভজনক বাৰ্তা বুলি শাস্ত্ৰত উল্লেখ আছে। যদিহে বহুদিন আগতে হেৰাই যোৱা সোণ ৰূপৰ দৰে যিকোনো মূল্যৱান সম্পদ আপুনি পুনৰাই ঘূৰাই পাইছে, তেনেহ'লে সেয়াও আপোনাৰ কাৰণে শুভ সংকেত। আৰু এই সংকেতবোৰৰ ভিতৰত যদিহে কোনোবাই এটা সংকেত হ'লেও পায়, তেনেহ'লে আপুনি বুজি লোৱা উচিত যে আগন্তুক দিনত ভগৱানে কিবা নহয় কিবা শুভ সংবাদ আপোনাৰ কাৰণে পঠিয়াই দিব বিচাৰিছে। গতিকে এই সংকেতসমূহ যদিহে আপুনিও আপোনাৰ জীৱনত পাইছে, তেনেহ'লে কাৰো লগতে আপুনি শ্বেয়াৰ নকৰিব নাইবা নিজৰ মনতে ৰাখি থওক, আৰু এই শুভ সংকেতবোৰ পোৱাৰ পাছতেই আপোনাৰ জীৱনত নিশ্চয় কিবা নহয় কিবা এটা ভাল ঘটনা নাইবা কিবা ভাল হ'বই। বন্ধু বান্ধৱীসকল, এইকেইটাই আছিল ভগৱান শ্ৰীকৃষ্ণই দিয়া 7টা শুভ সংকেতৰ বিষয়ে। আৰু যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু কিবা জানিবলগীয়া থাকিলে নিশ্চয়কৈ কমেণ্ট বক্সত সুধিব পাৰে। আৰু আজিৰ এই ভিডিঅ'টি চাই আপোনালোকে কেনেকুৱা পালে সুন্দৰ এটি কমেণ্টৰ সৈতে জনাবলৈ নাপাহৰিব আৰু লগতে জয় শ্ৰীকৃষ্ণ বুলিও লিখি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।